হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি যাব মানে গৈ আছোঁ শিৱসাগৰ শিৱৰাত্ৰি চাবৰ কাৰণে। আৰু এতিয়া গৈ আছোঁ বাইকত হৈছে লগত দেখাই আছোঁ ক'ত ক'ত কি ওলাব কেনেকুৱা হ'ব চাই কিনে অলপ ভিডিঅ'টো ষ্টাৰ্ট গাইছে। এতিয়া মানে গাড়ীত পাই গ'লহি মানে টাউন বুলি নকয় আমাৰ বজাৰ এখন গাড়ীত STC মানে যাম এতিয়া। আৰু যোৱাৰ পাছত মানে চুকাফাত আছে দাদা এজন আৰু দাদা মই যাম গৈ পিনে চাই লওঁ কি হয় মানে হোটেলত থকা হয় নে। বেছিকেলি মই জানেই চাগে মই তাৰ মানে শিৱসাগৰতো আছে আমাৰ মানে বৰ্তাৰ ঘৰ। আৰু যদি চাই লওঁ মানে কি হয় ঘৰত যাওঁ নে হোটেলত থাকোঁ। আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গোটেই ভিউটো মানে ভিউ মানে কি সেইটো টাউনখন কেনেকুৱা হয় কেনেকুৱা বস্তু ওলায় কি হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই। শিৱসাগৰ টাউনৰ চবেই জানেই প্ৰতি বছৰে বহুত ডাঙৰকৈ পতা হয় মেলা চেলা বহুত মজাকৈ হয়। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখাই আছোঁ কেনেকুৱা হয়। আৰু এতিয়া মানে কি গাড়ী ষ্টাৰ্ট হৈ গ'ল শিৱসাগৰ যাব গৈছোঁ মানে এইটো আমাৰ জদাই হয় লগত গৈ আছোঁ এতিয়ালৈ পোৱাগৈ নাই। আৰু চুকাফাত দাদা চিলাপথাৰ পাছত চিলাপথাৰ ৰখিব চিলাপথাৰত অকণমান ৰখাৰ পাছত তাৰপিছত যাব চুকাফা হয় এনেকৈ যাবগৈ মানে। আৰু দাদাজন চুকাফাত ৰখিব। এতিয়া মানে পালোহি এইটো ৰখিছিলে চিলাপথাৰত মানে এনেই অকণমান ৰখিছে STC ইয়াতে। তাৰপিছত অকণ পাছত আকৌ বগীবিল পাম বগীবিল পৰা আকৌ পামগৈ শিৱসাগৰত নামি কেনে তাৰপৰা কি হয় আপোনালোকক চব দেখাই থাকিম A to Z দেখাবলৈ চেষ্টা কৰিম। আৰু এইজনে মানে চবগোটা ৰখি কিনে ইয়াত আহি কেনে ৰখি আছিলে এতিয়া লগ পালোঁ লগতে দুইজন যাম ওলাই কেনে। আৰু এই বাগিচাখন মানে চেপনৰ হয় ইমান মজা লাগিলে সেইকাৰণে ভাবিছোঁ ভিডিঅ'টোকে আপোনালোকক দেখাই দিওঁ বুলি ভিডিঅ' কৰি কিনে একদম ইমান মজা মানে চবফালে গ্ৰীণ ৰুমত আছিলোঁ অথনিৰ পৰা কাৰণ বেছি ৰ'দ দি আছিলে ন। অথনি দিনত এবাৰ গৈ আহিলোঁগৈ তাৰপৰা এতিয়া ৰুমৰ পৰা ওলাই আহিছোঁ আকৌ এতিয়া গধূলি হ'ব মানে গধূলি হৈছে আৰু এতিয়া গধূলি মানে ৰাতি অলপ চাম শিৱৰাত্ৰি এনজয় কৰিম আপোনালোককো অলপ দেখাম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ মানে এতিয়া আহি আছোঁ এইটো শিৱৰাত্ৰি চাবৰ কাৰণে। আৰু এতিয়া আমি টাউনৰ মাজত আছোঁ আৰু এইফালে দাদাজন শংকৰ দা। আপোনালোকৰ পৰা A to Z দেখাবলৈ চেষ্টা কৰিম। বেক চাইড চাগে আপোনালোকে দেখিছে মানে মানুহৰ ভিৰ হৈছে আৰু মানে এতিয়া জাষ্ট গধূলি হৈছে আৰু আন্ধা হ'বলৈ আছে আৰু আপোনালোকে পাই যাব। আৰু এতিয়া ভিৰ ষ্টাৰ্ট হৈ গৈছে মানে মেইন ভিৰটো হয় আমাৰ মানে দৌলমুখ চাৰিআলিৰ মেইন ভিৰটো হয় তাত মানে আপোনালোকে ভিৰ দেখিছে। খোৱা বস্তু দেখিছে নাই গোন্ধ পালে একদম খাওঁ লাগি যায়। এইবোৰ চব চিকেন লেগ পিচ বাহ আপোনালোকে আহিব গোন্ধটো পাই খাওঁ লাগি যায়। চৰি দে ভিৰ দেখিছে নাই ভিৰ চব ভিৰ বস্তুটো প্ৰগ্ৰেম হয় মানে ইয়াত মানে প্ৰগ্ৰেম হ'ব মানে কিবি মানে নাচ গান হ'ব মানে ইয়াত প্ৰগ্ৰেম চগ্ৰেম। আৰু আপোনালোকৰ চবফালে ভিউটো দেখাই দিছে ভিউ ভিউটো দেখাইছোঁ। ব'লক মানুহ কেনেকুৱা হেভি হৈছে ভিউ আৰু মানুহ মই আছোঁ শিৱদৌলৰ ফ্ৰণ্টত আৰু এতিয়া আমি মানে ভিতৰলৈ সোমাব যাবলৈ চেষ্টা কৰিম কিন্তু ভিৰ দেখিছে নাই সোমাব পাৰিম নে নোৱাৰিম ভগৱানে জানে। এতিয়া তথাপিও চেষ্টা কৰিম ভিতৰলৈ সোমাই যাবলৈ। তেনে এতিয়া মানে কি হ'ল ভিতৰলৈ সোমাবলৈ পালোঁ আৰু আপোনাৰ এইটো লাইটটো চোৱা নাই কি মজা লাগিছে। গৈছোঁ আৰু এইটো এণ্ট্ৰি
Entry. Line. Online. সেইবোৰ মানে পূৰা চবেই মানে ইয়াতে বেছিভাগ গধূলি বেছি আহে মানে ইয়াতে চবেই আহিছে এতিয়া আৰু আপোনালোকক চবফালে দেখাবলৈ চেষ্টা কৰিম মই এতিয়া আপোনালোকৰ মানে মেলাৰ অলপ বস্তুবোৰ দেখাই দিম বুলি ভাবিছোঁ বলক মেলাৰ বস্তুবোৰ অলপ চাই লওক আপোনালোকে কি ধুনীয়া এইটো চাই এইবোৰ ফুলবোৰ চাওক কি মজা ফুল আপোনালোকে যদি আহিছে নিচা পাই লৈ যাব পাৰে বেছি দাম নহয় আপোনাৰ বেছি সস্তাই হয় ইয়াত আৰু বেগবোৰ আৰু এইবোৰ মণিহাৰী আৰু এইফালে বস্তুবোৰ চাই লওক মণিহাৰী বস্তু এইটো চাওক বিশেষকৈ এইটো স্পেচিয়েলি এইটো চাওক এইটো স্পেচিয়েল বস্তু কমচে কম 8 কেজিমান হ'ব চাগে এইটো ৱেইটটো বস্তুবোৰ চাই লওক কিটচেন বস্তু বস্তুবোৰ চব কি মজা ওলাইছে কাঠৰ ফ্লাক্স হয় এইটো মানে ফ্লাক্স নি বাইদেউ কেনেকৈ হ'ব আৰু কেনেকৈ হ'ব খোলকচোন চব ভৰাই দিছেনে এইটো কাঠৰ আপোনাৰ দেখিব পাইছে কি মজা কাঠৰ বস্তু বাঁহৰ হয় কাঠৰ নহয় খাপ খাই নহয় মানে সেইটো কথা কোৱা নাই মানে এইটো ঢাকনৰ কথা আছে ঢাকনৰ কথা কৈছে মানে আচাৰ আচাৰবোৰ কেনেকৈ হয় হা পুৱা 100 এইটো কি হয় এইটো ৰচুনৰ ন অকল কি কওঁ হা হা ভোক লাগিছে কিন্তু হা পইচা আছে নে কি কওঁ ল'লো নি লৈ লোৱা হা কম নহ'ব নেকি অলপ বেলেগত দিছা আৰু ইয়াত নলওঁ মানে বেছি পুৱা 100 কৈছে মানে সেইকাৰণে অলপ বেলেগত সুধিছোঁ বুলি ভাবিছোঁ অলপ বেলেগতো দামটো দেখাইছোঁ কেনেকুৱা হয় এইটো কি হয় তাৰপৰা এইটো ৰচুনৰ নাই নেকি আকৌ ৰচুন বেগবোৰ চাওক 100-150 বেগবোৰ চাওক সুধিছা নেকি সুধিছা 150 হয় প্ৰাইচবোৰ চাওক প্ৰাইচ 150 চব ফিক্স নহয় মোৰ ফিক্স হয় এডজাষ্ট কৰিব নোৱাৰি দাম দৰ বুলি ক'লে পাৰি জেগা বস্তুবোৰ চাইহে আছোঁ মানে একো লোৱা নাই মানে ল'বলৈ মই মানে প্ৰয়োজন হোৱা নাই বৰ্তমান আৰু মোৰ বেক চাইডে চাওঁ মানুহ কেনেকুৱা ভিৰ ফ্ৰণ্টতো দেখিছে নিশ্চয় বেক চাইডে চাই লওক বেক চাইডে কেনেকুৱা ভিৰ মানে আপোনাক কি বস্তু লাগে ইয়াত চব পাই যাব মানে এবাৰ আহি চাব এবাৰ যদি আহিব নোৱাৰে নেক্সট বছৰ আহিব প্ৰতি বছৰ মানে এনেকৈ পাতে নেক্সট বছৰ আহিব দামবোৰ কেনেকৈ হ'ব 1000 ন এইবোৰ মানে অসমীয়া মানে মেখেলা চাদৰ এইবোৰ 1000 বুলি কৈছে চব অল ছেট 1000 খোৱাৰ আহাৰত এবাৰ নজৰ দিছোঁ
চাই লওক কি নাপায় চাই লওক চব পাব এফালৰ পৰা আপোনাৰ চব মিক্স হৈ লাগে বুলি ক'লে চব মিক্স কৰি দিব মানে আৰে জুখি দিছে চব এইবোৰ আপোনালোকে চাগে বেলেগ ভিডিঅ'বোৰ নিশ্চয় দেখিছে চাগে এনেকুৱা মানে খেল দেখাইছে এইবোৰ একদম প্ৰাইচটো চাওক 100 পাৰ পিচ 100 আমাৰ খালি এইটো এতিয়া ট্ৰাই নকৰোঁ মই ইমান পইচা নাই মোৰ ওচৰত জাষ্ট আপোনালোকক দেখাইছোঁ মানে কেনেকৈ ট্ৰাই কৰে আপোনালোকে চাব না কেনেকৈ কৰিব অকল ষ্টাৰ্ট চাই লওক মানে আপোনাৰ চব বস্তুবোৰ দেখুওৱা সম্ভৱপৰ নহয় তথাপি মানে কিছু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু মানে চব দেখাব হ'লে ভিডিঅ'টো বহুত দীঘল হয়গৈ তথাপিও মানে যিটো পাইছোঁ সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু মানে আগত আছে মেলা মানে মেলাটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক মেলা মানে এইটো মেলা হয় তাত মানে অলপ চকৰিটো আছে তাত দেখাবলৈ চেষ্টা কৰিম দেখিব পাইছে 300 টকা মেখেলা চাদৰ হয় 300 টকা মেখেলা চাদৰ হয় এইবোৰ সুধিলে নেকি ফোন কৰি এইবোৰ 300 টকা মেখেলা চাদৰ হয় চাই লওঁ মাত্ৰ 300 টকা হয় মাত্ৰ 300 টকা চব কি মজা হয় চব 300 টকা ননী পাত নে কি বুলি কৈছে ননী পাতৰ কাপোৰ হয় নেকি বুলি কৈছে 300 টকা হ'ল বৰপুখুৰী ছাইডৰ সৌন্দৰ্য ৰাতি কেনেকুৱা আহে ভিউটো আৰু এয়া হ'ল আমাৰ শিৱদৌল বিষ্ণুদৌল দেৱীদৌল এয়া হ'ল ভিউটো চাওক এবাৰ আহি পালোঁ এয়া মানে য'ত জোলনা চেলাইবোৰ থাকে ন এইবোৰ ইয়াত আহি পাইছোঁ মানে চকৰি টকৰি এইবোৰ আপোনালোক দেখাম মই ওচৰৰ পৰা ये এইটো বেছি জোখৰ এইটো বেছি জোখৰ এইটো বেছি ডাঙৰ এই জোখৰ আৰু ক'ত ডাঙৰ বেছি জোখৰ বেছি ডাঙৰ গয়া নেকি তুমি সেই পকতে বেছি ডাঙৰ এইটো হয় কি এইটো মাছাজ বডি মাছাজ গোবৰ দেখিলে কৈ দিওঁ কাপোৰ লেতেৰা হয় বৰবাদ এইটো কি দুটা ল'লে কেইটকা দিব দুটা ল'লে 80 টকা ল'ব দুটা ল'লে 80 টকা ল'ব দুটা ল'লে 80 টকা ল'ব 50 টকা এটা ল'লে 50 টকা পাদুকা ল'ব ধুনীয়া দেখি নাই পাদুকা মানে চোৱাচোন এটা এনেকৈ মুখনি মাৰিব পৰা চোৱাচোন এনেকৈ টানি দিলে চিচাৰ হয় ন এইটো এটা ল'লোঁ এইটো থলোঁ কাঠা বস্তুবোৰ দেখিবলৈ পাইছে আপোনালোকে চাৰে 12টা বাজিছে আৰু আমি মানে 11:30 বজাত আহি পাইছিলোঁহি পায়নিতে হাত মুখ ধুবলৈ অলপ থাকোঁতে মানে দেৰি হৈ গ'ল তাৰপৰা আকৌ যদি ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ যদি চেনেলটো যদি চাই মানে ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি থৈ যাব যাতে মই আগলৈ এনেকৈ ভিডিঅ' বনাই থাকিব পাৰোঁ আপোনালোকক দেখাই থাকিব পাৰোঁ থেংক ইউ ফৰ ৱাচিং